हेलो गुड मर्निंग बंधु बान्धवी मोर यूट्यूब चेनेलले आपनालोকক स्वागतम जनाइছো। আজি ৰাতিপুৱাই ভিডিঅ' আপোনালোকলৈ লৈ আহিছো। বিশেষ মানে তেনেকুৱাকৈ কি দেখাব পাৰো নাজানো গোটেই দিনটো, কিন্তু ভাবিছো আজি এটা মই ব্লগ বনাম, সেইটো কাৰণে ষ্টাৰ্ট কৰিছো। আৰু ৰাতিপুৱা গোটেইখিনি কাম কৰি আজৰি হলো, কিন্তু ব্ৰেকফাষ্ট বনোৱা নাই, সেইটো কাৰণে মই ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰিবলৈ লৈছো। সেইটো কাৰণে দেখুৱাও ব্ৰেকফাষ্টত মই কি বনাইছো। তেনেকৈ বিশেষ একো বনোৱা নাই, আজি ৰুটি চুটি একো বনোৱা নাই, কিয়নো ঘৰত কাম লাগি আছে। যিহেতু দুপৰীয়া আমাৰ কাম কৰা মানুহবিলাকক ভাত দিব লাগে, সেইটো কাৰণে পটাপট মই আজৰি হ'বলৈ বিচাৰিছোঁ। কিয়নো 10টা বজাৰ পৰা মই ভাতৰ ষ্টাৰ্ট কৰিব লাগিব, ভাত বনোৱাৰ, আৰু 12টা বজাত তেওঁলোকক দিব লাগে। সেইটো কাৰণে মই ৰাতিপুৱা চিম্পুল ব্ৰেকফাষ্ট বনাবলৈ মই লৈছোঁ। সেইটো কাৰণে অ'টছ বনাবলৈ লৈছোঁ। অ'টছ মই কেনেকৈ বনাইছোঁ আৰু কি কি দিছোঁ সেইটোকে আপোনালোকক দেখুৱাওঁ। তাৰ পৰা মোৰ গোটেই দিনটোলৈ মানে আৰম্ভ কৰিছোঁ। তেনেহ'লে বলক কিটচেনলৈ যাওঁ আৰু মোৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকে শেষলৈকে চাব। তেনেহ'লে বলক। প্ৰথমে মই এয়া গাখীৰখিনি এটা চচত বহাই দিলোঁ, আৰু লগে লগে দি দিম মই ইয়াত ইলাচি। এয়া ইলাচি মই চেণ্টৰ কাৰণে দিছোঁ। চিম্পুলকৈও খাব পাৰি, কিন্তু মই অলপ মানে বেলেগ পায়স নিচিনা লাগিব, টেষ্টি লাগিব, সেইকাৰণে বস্তুবিলাক দিছোঁ পায়সৰ দৰে। আৰু এতিয়া দি দিছোঁ মই এয়া খিচমিচ দি দিছোঁ, লগতে এয়া কাজু বাদাম আৰু চেনি দি দিম লগে লগে। আৰু এইখিনি সম্পূৰ্ণ উতলিবলৈ দিম। তাৰ পাছত মই বাকী থকা অ'টছখিনি দি দিম। গাখীৰখিনি উতলা হৈ গ'ল, এতিয়া দি দিছোঁ এয়া অ'টছখিনি। এইখিনি পূৰা সিজাই ল'ম জলপানৰ নিচিনা, তাৰপাছত ধুনীয়া খাবলৈ টেষ্টি হয়। এয়া অ'টছ বনোৱা মোৰ ৰেডি হৈ গ'ল। চাওকচোন পায়সৰ নিচিনা কি ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হয়। এনেদৰে বনাই আপোনালোকে খাই চাবচোন। ৰেডি, এতিয়া খাই লওঁ অ'টছটো। বহুত টেষ্টি হয়, আপোনালোকে এবাৰ মই বনোৱা পদ্ধতিৰে ট্ৰাই কৰি খাই চাবচোন। বহুত টেষ্টি হয়, একদম পায়সৰ নিচিনা লাগে। ব্ৰেকফাষ্ট কৰা হৈ গ'ল, এতিয়া চাহ দিয়া টাইম হৈ গৈছে কাম কৰাৰ কাৰণে। সেইটো কাৰণে মই চাহৰ লগত অলপ পকৰা বনাম বুলি ভাবিছোঁ। সেইটো কাৰণে নৰসিংহ পাত আনিবলৈ যাওঁ প্ৰথমে, তাৰপিছত কি কি দিম তাত, পকৰাটো কি কি কাৰণে কি কি বস্তু দি ৰেডি কৰিম। এইফালে আমাৰ কাম কৰা লাগি আছে, এইফালে দেখাই আছে। এয়া আমাৰ জেওৰা, নতুন জেওৰা দিয়া হ'ল। দুইফালে ভাঙি গৈছিলে, গেটৰ পৰা পূৰা ঘৰলৈকে আমাৰ। এয়া কি ধুনীয়া লাগিছে দেখিবলৈ, দুইফালে নতুন জেওৰা ফালে লাগি আছে। আৰু গেটৰ ওচৰত আছে নৰসিংহজোপা, তাৰ পৰা আনিবলৈ গৈ আছোঁ। কি হ'ল বৰা? নাই জনা। আপুনি শিকাই দিয়ক। বাউণ্ডাৰীটো গোটেইটো আমাৰ নতুন জেওৰা দিয়া হৈ গ'ল। এফালেও দিয়া হৈ গ'ল, চব ভাঙি গৈছিলে। এয়া দুইফালে গেটৰ পৰা এয়া এই ধৰণে। আৰু নৰসিংহজোপা আছে আমাৰ ইয়াতে, গেটৰ একেবাৰে ৰাস্তাৰ ওচৰত। আন্ধাৰ বেটু কি হ'ল? ভোক লাগিছে? ৰ মামাম বনাই আছোঁ, খাবি দেই। এয়া আমাৰ চোতালৰ ওচৰত মোৰ ফুলনিত ইয়াত ডাঙৰ ডাঙৰ গোটেই ফুল গছ আছিলে, গোটেইখিনি উঠাই দিয়া হৈছে। এফালে বাউণ্ডাৰী এনেকুৱাকৈ মাৰিব। তাৰপাছত এইখিনিতে মোৰ গ্ৰীণ হাউচটো বনাম বুলি ভাবিছোঁ, আপোনালোকক দেখুৱাম কেনেকুৱাকৈ বনাম। আৰু গোটেই খালী কৰি দিয়া হৈছে চোতাল। আৰু এতিয়া গোটেই ফুলখিনি মোৰ, সেই ফুলখিনি চব কাট খাব। এতিয়া চব কাটি দিয়া যাব।
এতিয়া বনাওঁগে পকৰা খাব লাগিব চাহৰ লগত। পিছফালেও 3জন মিস্ত্ৰী লাগি আছে। এইখিনি হৈছে পকা কাম, আগফালে বাঁহৰ কাম। এয়া ৰদ কাটি আছে। আলু পকৰি বনাম, সেইকাৰণে আলুকেইটা চিলি কেনে ইয়াত মই এয়া ৰুকি লৈছোঁ। আলু পিঁয়াজ গোটেইখিনি মই ৰুকি ল'ম, তাৰপাছত দেখুৱাম আপোনালোকক। নৰসিংহখিনিও কাটি দিছোঁ মিহি মিহিকৈ। আৰু দি দিম এতিয়া বেচন। এতিয়া দি দিম কৰ্ণফ্ল'ৰ, এইটো কৰ্ণফ্ল'ৰ। আৰু দি দিম এতিয়া নিমখ, এইফালে কালাৰ জলকীয়া দি দিছোঁ, হালধি অলপ দি দিছোঁ আৰু বেকিং পাউডাৰ অকণমান দি দিছোঁ। আৰু দি দিছোঁ অকণমান আটা। পানী অকণমান দি পেলাই পূৰা এইটো সেনেকিব লাগিব, পূৰা সানিব লাগিব মানে। আৰু দেখাই দিম পকৰাৰ কাৰণে ৰেডি। এতিয়া এইফালে তেল গৰম হৈ গ'ল, ৰিফাইন তেল দিছোঁ মই, আৰু এই ধৰণে দি দিম এতিয়া। পকৰি ৰেডি। কি ধুনীয়া হৈছে পকৰি, মজা। অ' ভাই চাহ খাবি? অ' নানা চাই আহক। বিচাম চাহ লোৱা। অ' ভাই ধৰাচোন। লগতে দি দিছোঁ দেই চবকে, তাহাঁতক মাতিছোঁ ৰ'বা। অ' টেষ্টি হৈছে নাই কোৱা? হে মই ভিডিঅ' বনাইছোঁ, তোমালোকক টেষ্ট হৈছে নাই জানিব লাগিব ন। ভাল হৈছে? অঁ বিশ্ৰাম ভৰি হাত ধুই লোৱা। ভাত বাঢ়ি দিলোঁ দেই। অঁ এয়া ভাত বাঢ়ি দিলোঁ। আৰু চব্জি যিহে দাম, সেইটো কাৰণে চব্জি কিনি খাব নোৱাৰিছোঁ ইমান মানুহৰ কাৰণে। এইকেইদিন একে লেঠাই কাম কৰাত দিব লগাত পৰিছে, সেইটো কাৰণে কণী আলু এইবিলাকে চব্জি বনাই দিছোঁ। আজি কণী আলুৰ লগত কলডিল মিলাই দিছোঁ, এখনে চব্জি বনাই দিছোঁ, এনেকৈ দিছোঁ। আৰু এইফালে ডাল আৰু পাপৰ পুৰি দিছোঁ। আমাৰ হান্তাৰ কি কৰি আছে গৰমত? হান্তাৰ ভিতৰত শুই আছে মোৰ বাবা। কি হ'ল আহিব নালাগে নহয়। আহিব নালাগে নহয়, শুই থাক যা, শুই থাক গৰমখনত। অঁ শুই থাক, তাতে শুই থাক। ইয়াত বহ। মামাম খালি নহয়, শুই থাক এতিয়া দেই। হান্তা বেটো গুড বয় ন। হান্তা বেটো গুড বয়। এবাৰ দেখাই দিওঁ চবকে দেই। খোৱা চব্জি তব্জি নাই, হেৰি আজিও তেনেকুৱাকৈ বনাই দিছোঁ, কণী চব্জি। সেউজীয়া শাক পাচলি একদম ইমান দাম হৈছে ন। কণী আলু নেখাই উপায় নাই আৰু। খোৱাই নাই আকৌ। গৰম যিহে, এনেকৈ পকাত বাগৰি শুই থাকিব লাগে। গৰম হ'লে মানে ভাত পানী বনাই সকলোখিনি দি এয়া পকাত বাগৰি দিছোঁ। আৰু ইহঁতে ভাত খাই আছে বৰ্তমান। এতিয়া ভাত পানী খাই মেলি এতিয়া মিটিঙলৈ বুলি ওলালোঁ। মিটিং মানে আজি আমাৰ মাহেকীয়া ভিঅ' গোটৰ মিটিং আছে।
আত্মসহায়ক গোটৰ সকলো সদস্যাবিলাক মিটিঙলৈ আহিব। আৰু এই আমাৰ ভিঅ'ৰ ড্ৰেছ হয় গোটৰ ব্লু কালাৰ ব্লাউজ, ব্লু কালাৰ পাৰি লগা চাদৰ আৰু মুগা কালাৰ মেখেলা। এই এনেকুৱাহে ড্ৰেছ প্ৰতিগৰাকী মহিলাই পিন্ধি আহিব। আজি ইউনিফৰ্ম হয় আমাৰ। আৰু এয়া পূৰা ৰেজিষ্টাৰ আৰু আমাৰ এইবিলাক গোটেই ফৰ্মবিলাক লৈ লৈছোঁ জমা দিবলৈ, কিয়নো চৰকাৰে যি আমাৰ গোটত মানে যি সাহায্যৰ কাৰণে যিবিলাক আমাক ডকুমেণ্টছ খুজিছে, চাওঁ কি হয় আজি তাত মিটিঙত গৈ গম পাম। 10,000 টকা সোমাব বুলি কৈছে চৰকাৰে, দিব ঘোষণা কৰিছে। সেইটো কাৰণে আমি গোটেইবিলাক ডকুমেণ্টছ কমপ্লিট কৰি পেলাই লৈ গৈ আছোঁ। কি কাৰণত খুজিছে নাজানো, কিন্তু মানুহৰ মুখত শুনিছোঁ যে 10,000 টকা দিব, ডকুমেণ্টছ বিচাৰিছে। সেইকাৰণে গোটেইখিনি আমি ৰেডি কৰি পেলাই গৈ আছোঁ। মই আৰু মোৰ এগৰাকীৰ লগত যাব। আমি এতিয়া আমাৰ ক'ত ভিঅ' গোটৰ মিটিং পাতে আমি তালৈ গৈ আছোঁ। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। ছেম ড্ৰেছ, তাইও লগাইছে ময়ো লগাইছোঁ। 10,000 টকা আনিবলৈ গৈছা নেকি? 10,000 ফ্ৰী টকা আনিবলৈ গৈ আছোঁ আমি দুইজনী স্কুটিত। এইটো কি বেলেগ পাৰ্টি নে কি বাৰু? হা? এইটোহে আমাৰ ন? সেই পাৰ্টিটো বেলেগ? কৈছোঁ। আমাৰ ভিঅ' গোটৰ এইটো ন? মেম্বাৰক দেখাই লওঁ। নামকেইটা কোৱা, নাম কোৱা আৰু তোমালোকে কোন গোটৰ পৰা আহিছা? লাজ নকৰিব নামটো ক'বলৈ। সভা ভংগ দেই, বাই বাই, টাটা। চবকে কৈ দিছোঁ। ঐ ধুনীয়া লাগিছে ন সিহঁতক ন? মাইনু 10,000 পাবা তাৰমানে ন? সঁচাকে নহয় মিছাকে কথাটো? কথাটো সঁচা নে মিছা বা? মানে পালে পাম, নেপালে নাই, হয় নাই? কৈছে মন্ত্ৰীয়ে কৈছে আৰু কি কৰে এতিয়া। দিব আৰু প্ৰত্যেকে পাব কৈছে যে নহ'লে। তেনেহ'লে বাই বাই দেই, বাই বাই। আকৌ লগ পাম নেক্সট মাহত ন? অ'কে। ফুৰিবলৈ যাবি নি? স্কুটিত উঠিবি, ফুবু যাম ব'ল। ইয়াত ইয়াত উঠ। হান্দাবিটো ফুফু যাব। এফালে পাৰ হৈ গ'লগৈ আকৌ। এয়া আহি পালোহি মিটিঙৰ পৰা। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু কি দেখুৱাব পাৰিলোঁ নাজানো, কিন্তু এনেই দেখুৱালোঁ আৰু আজি দিনটোৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা। তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনবিলাকে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।